বিটিচিত হিংসা হৈছিলে ঠিক আছে তেতিয়াহ'লে প্ৰিয়া বসুমতাৰীৰ হত্যা কোনে কৰিছিলে কক বড়ো ছোৱালী এগৰাকী বেলেগৰ কথা বাদ দিছো মই এগৰাকী বড়ো ছোৱালী প্ৰিয়া বসুমতাৰীক দিন দুপৰত গুলিয়াই হত্যা কোনে কৰিছিলে বিটিচি সেই কথা কোৱাৰ সাহস আছে প্ৰমোদ বড়োৰ এই হিংসাকাৰীৰ সৰ্দাৰ এই হিংসা কৰাৰ যিবিলাক কমাণ্ডাৰ সেই হিংসাকাৰীৰ কমাণ্ডাৰ বিলাক আজি কাৰ লগত আছে दिनैनि गुबै टपिकआनो जाहैबाय जोंहा पृथ्वीराज नारायण देब मेसा UPPL नि हाग्रा बिफाननि EM रन्जित बसुमतारी सारजों लोगोसे प्रमोद बर' सारनिसिम फंनैसो बाथ्रा सोंथि खालामदों आरो बे बाथ्राया मा नोंथांमोना बे भिडिअनि गेजेरजों गासैखौ फुल आपडेट नुलांनो मोनगोन अब्ला रायजोफोर जोंहा हाग्रा बिफाननि EM रन्जित बसुमतारी सारजों लोगोसे प्रमोद बर' सारखौहाय मा सोंथि खालामखो स' नोंथांमोना बे भिडिअनि गेजेरजों गासैखौ नुलांनो मोनगोन थांनाय 17 बोसोराव हाग्रामा महिलार सारनि दैदेननाय सरकार थानाय समाव जे अशान्ति दंमोन आरो दिनै बिटिआर गोरोबथानि गेजेरजों जे शान्ति फैबाय आरो बयबो सुख शान्तियै ओंखारज्लायनो हाबाय होननानै प्रमोद बर' सारनिफ्राय लानानै माखासे UPPL नि दैदेनगिरिफ्रा बुंबाय थानायनि सायावनो पृथ्वीराज नारायण देब मेसा सोंथि खालामदों 2012-2014 सनाव जे जुद्ध जानाय आरो लोगोसे बेवहायो बे समावहाय जोंहा जोंनिनो बर'नि आंगो फिसा प्रिया बसुमतारीखौ सोर इनकाउन्टार खालामदोंमोन सोर बुथारदोंमोन आरो बैसोरबायदि बुथारग्राया दिनै सोरनि दोलोआव दङ थारैनो BPF दोलो ना UPPL दोलोआव दङ बे बाथ्राखौ जोंहा पृथ्वीराज नारायण देब मेसा सोंथि खालामदों अब्ला रायजोफोर नोंथांमोना नायलांबानो जाबाय जे पृथ्वीराज नारायण देब मेसा मा बाथ्रा बुंलांदों स' आङो स्क्रिनाव बाय स' नोंथांमोना नायलांदो प्रमोद बर' डाঙৰীয়া আজি কৈছে যে বিটিআৰত তেখেতে শান্তি আনিছে কিন্তু তেখেতে স্পষ্টভাৱে এটা কথা কওক যে অশান্তি তেতিয়াহ'লে কোনে কৰিছিল 2012 চনৰ গোষ্ঠীগত হিংসা 2014 চনত ঘটিত হোৱা গোষ্ঠীগত সংঘৰ্ষ এইবিলাক কোনে কৰিছিল বাক্সা নাৰেংগুৰিত শ শ লোকক ঘৰৰ পৰা খেদি গৃহহাৰা কোনে কৰিছিল এইবিলাক গোষ্ঠীগত সংঘৰ্ষ কোনে কৰিছিল আজি স্পষ্টভাৱে আজি NIA CBI কে ধৰি বিভিন্ন তদন্তকাৰী সংস্থাসমূহে চাৰ্জশ্বিট ফ্ৰেম কৰিছে চাৰ্জশ্বিট দিছে আৰু তদন্তৰ তেওঁলোকৰ ৰিপৰ্ট কোৰ্টলৈকে দাখিল কৰিছে তো আজি আমি বড়ো আন্দোলনটো অপমান কৰিব বিচৰা নাই আমি কোনো জাতীয় আন্দোলনৰ হত্যাক অপমান কৰিব বিচৰা নাই কিন্তু প্ৰমোদ বড়োই যে বাৰম্বাৰ বিটিআৰ চুক্তি হৈ যোৱাৰ পিছতো সকলো সংগঠন সকলো বিদ্ৰোহী সংগঠনে মূলতিলৈকে উভতি অহাৰ পিছতো যে প্ৰমোদ বড়োই বাৰম্বাৰ বিটিআৰত হিংসা হৈছিল বিটিচিত হাগ্ৰামাৰ সময়ত হিংসা হৈছিল বুলি কৈ থাকে ইয়াৰ মানেটো কি তেওঁ স্পষ্টভাৱে কওক তেতিয়াহ'লে হিংসাবিলাক কোনে কৰিছিলে হিংসাকাৰীৰ কমাণ্ডাৰ বিলাক কি আজি BPFৰ লগত আছে হিংসাকাৰীৰ কমাণ্ডাৰ বিলাক বিজেপিৰ লগত আছে নে বোলে আজি হিংসাকাৰীৰ সেই সৰ্দাৰ কমাণ্ডাৰ বিলাক আজি প্ৰমোদ বড়োৰ লগত আছে স্পষ্টভাৱে কওক প্ৰমোদ বড়ো ডাঙৰীয়াই তেনেধৰণে আপুনি কেৱল এটা কথা ক'লে নহ'ব যে বিটিআৰত শান্তি কোনে আনিছিলে তেতিয়াহ'লে অশান্তি কৰা লোকবিলাক কোন আছিল গোষ্ঠীগত হিংসা কৰা লোকবিলাক কোন আছিল কোনে বাক্সা নাৰেংগুৰিত গৈ শ শ লোকক গুলিৰ ভয় খুৱাই আপোনাৰ গৃহহাৰা কৰিছিলে বিটিচিত হিংসা হৈছিলে ঠিক আছে তেতিয়াহ'লে প্ৰিয়া বসুমতাৰীৰ হত্যা কোনে কৰিছিলে কক বড়ো ছোৱালী এগৰাকী বেলেগৰ কথা বাদ দিছো মই এগৰাকী বড়ো ছোৱালী প্ৰিয়া বসুমতাৰীক দিন দুপৰত গুলিয়াই হত্যা কোনে কৰিছিলে বিটিচিত সেই কথা কোৱাৰ সাহস আছে প্ৰমোদ বড়োৰ আপুনি কেৱল কৈ থাকে যে হিংসা হৈছিল বিটিচিত আচ্ছা হাগ্ৰামা মহিলাৰীয়েতো কেতিয়াও গৈ পিনে বাক্সা ওদালগুৰি কোকৰাঝাৰ চিৰাঙত হাতত AK-47 ধৰি লৈ কোনো মানুহ গুলিওৱা নাই হাগ্ৰামা মহিলাৰীয়ে কাকবা হাতত AK-47 ধৰি লৈ কোনোবা মানুহক হাগ্ৰামা মহিলাৰীয়ে বন্দুক লৈ গুলিয়াইছে নেকি কোনোবা AGPয়ে গুলিয়াইছে নেকি হাতত বন্দুক ধৰি লৈ কোনোবা BJPৰ লিডাৰে গৈ পিনে হাতত বন্দুক লৈ কোনোবা মানুহক গুলিয়াইছে নেকি বিটিচিত গুলিওৱাটো নাই আপুনি যে কৈছে বিটিআৰত শান্তি আহিছে কিন্তু অশান্তিৰ পৰা যেটো শান্তি আহিল তেতিয়াহ'লে কোনবিলাক মানুহে গৈ পিনে মানুহক গুলিয়াইছিল আজি আপুনি ক্ৰেডিট ল'ব বিচাৰিছে শান্তি হোৱা বুলি হাগ্ৰামা মহিলাৰীয়ে বহুত ডাঙৰ ডাঙৰ কেলেংকাৰী বহুত দুৰ্নীতি কৰা কথা প্ৰমোদ বড়োই কৈছিল ক'ত আগৰতল ক'ত কেউৰাতল ক'ত হৰিদ্বাৰ আৰু ক'ত যমৰাজৰ বোলে জমেৰ দুৱাৰ তো গতিকে প্ৰমোদ বড়োৰ বিটিআৰৰ নমুনাটো হৈছে এইটো হাগ্ৰামা মহিলাৰীয়ে বহুত ডাঙৰ ডাঙৰ কেলেংকাৰী বহুত দুৰ্নীতি কৰা কথা প্ৰমোদ বড়োই কৈছিল আৰু হাগ্ৰামা মহিলাৰীক জেলত সোমাই দিব লাগে কাৰাগাৰত সোমাই দিব লাগে বুলি প্ৰমোদ বড়োই দাবী কৰিছিলে 2020 চনৰ নিৰ্বাচনী কেম্পেইনিংৰ সময়ত আৰু কৈছিল যে প্ৰমোদ বড়োৰ বিটিচিত চৰকাৰ হলে হাগ্ৰামা মহিলাৰীক জেলত সোমাই দিব
জেল কাৰাগাৰত সোমাই দিয়াটো দূৰৰে কথা আজিলৈকে হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে UPPLৰ চৰকাৰে আৰু প্ৰমোদ বড়োৰ নেতৃত্বত থকা BTC চৰকাৰে এখনো এজাহাৰ ৰেজিষ্টাৰ কৰিব পৰা নাই আৰু এজাহাৰ দিয়াৰ লগতে কোনো এটা কেছত আজিলৈকে অভিযোগ বা চাৰ্জশ্বিট দাখিল কৰি কোৰ্টলৈকে জমা দিব পৰা নাই কোনোবা জেল হাজতত পঠোৱাটোতো দূৰৰে কথা এইবিলাক যে ডাইলগ আছিল 2020 চনত প্ৰমোদ বড়োৰ যে হাগ্ৰামা মহিলাৰীক জেলত সোমাই দিব হাগ্ৰামা মহিলাৰী হাজাৰ হাজাৰ কোটি টকাৰ কেলেংকাৰী কৰিছে BTRক সুইজাৰলেণ্ড বনাই দিব এইবিলাক ডাইলগটো আসলতে কেনেকুৱা যে আমাৰ এটা গোৱালপাৰীয়া দেশী ভাষাত কয় বলে ক'ত আগৰতল ক'ত কেউৰাতল ক'ত হৰিদ্বাৰ আৰু ক'ত যমৰাজেৰ বলে জমেৰ দুৱাৰ তো গতিকে প্ৰমোদ বড়োৰ BTRৰ নমুনাটো হৈছে এইটো আৰু দ্বিতীয়তে প্ৰমোদ বড়োই যে বাৰ বাৰ কয় যে UPPL দল আৰু BPF দলে বড়ো ৰাজনৈতিক দল দুইটাই BTCত একলগ হৈ বড়ো জাতিৰ স্বাৰ্থত ৰাজনীতি কৰিব লাগে একেলগে ইলেকশন খেলিব লাগে হাগ্ৰামা মহিলাৰীটো স্পষ্টভাৱে ৰাজি হৈছিলে যে BPF 20খন আৰু UPPL দলে 20খন সিটত ফ্ৰেন্ডলি 20খন সিটত BTCত নিৰ্বাচনত অৱতীৰ্ণ হ'ব 2025 চনত কিন্তু সেই হাগ্ৰামা মহিলাৰীৰ যিটো প্ৰস্তাৱ এইটো প্ৰমোদ বড়োই নিজে ভয় খাই স্বীকাৰ নকৰিলে কাৰণ প্ৰমোদ বড়োই ভাবিলে যে 20খন সিটত যদি নিৰ্বাচন খেলে UPPL দলে আৰু 20খন সিটত বেলেগত যদি BPF এ ইলেকশন খেলে হয়তো BPF এ 20খনৰ পৰা 15-16খন সিট পাই যাব আৰু UPPL দলে সেই 20খন সিটৰ পৰা 5খন সিটো নিজিকিব পাৰে সেই ভয়তে প্ৰমোদ বড়ো ভাবিলে যে চিপ হোৱাটো BTCটো আৰু দূৰৰ কথা 2025 চনত BPFৰ লগত মিত্ৰতা থাকিলে UPPLৰ হয়তো প্ৰমোদ বড়ো ডাঙৰীয়াই আগন্তুক 2025ৰ পিছত BTCত বিৰোধী দলৰ লিডাৰ অফ অপজিশন বা বিৰোধীৰ দলপতিও হ'ব নোৱাৰিব প্ৰমোদ বড়োই বাৰম্বাৰ এইবিলাক ৰাজনীতি কৰাৰ কাৰণটো এইটোই হৈছে যাতে ইলেকশনৰ সময়ত সাধাৰণ বড়ো ৰাইজৰ গাঁৱত গৈ সাধাৰণ সহজ সৰল বড়ো আই মাতৃসকলৰ মাজত গৈ যাতে এটা ইমোশনেল আবেগ ঢৌ ক্ৰিয়েট কৰিব পাৰে যে UPPL দলেটো আফচুৰ নেতৃত্বত দীপেন বড়োৰ নেতৃত্বত BPFৰ লগত একলগ হৈ বড়ো জাতিৰ ঐক্যতাৰ কাৰণে ৰাজনীতি কৰিবলৈ বিচাৰিছিল কিন্তু হাগ্ৰামা মহিলাৰী বা BPFেহে একলগ হ'বলৈ বিচৰা নাই এইটো কৈ প্ৰমোদ বড়োই ৰাজনীতিক মুনাফা ল'ব বিচাৰে তাৰ বাহিৰে একো ইণ্টাৰেষ্ট নাই তো এইকাৰণে কৈছো প্ৰমোদ বড়োৰ BTR সুইজাৰলেণ্ড হোৱা মানে সেই আগৰতলক কিউৰাতললৈকে লৈ যোৱা আৰু সেই এটা মানুহক এই যমৰাজৰ জমদুৱাৰত লৈ গৈ হৰিদ্বাৰ দেখুৱাই দিয়াৰ দৰে কথা अब्ला मानव गेदेर रायजो राजा आरो लोगो नोंथांमोनाथ' थारैनो खोनाखाबाय नुखाबाय बुजिजोबखाबाय नङा होनब्ला दिनै पृथ्वीराज नारायण देब मेसा जे प्रमोद बड़ो सारजों लोगोसे UPPLनि हाग्रा बिफाननि EM रन्जित बसुमतारी सारखौहाय मा सोंथि खालामदों फारसेथिं जे जोंहा UPPLनि हाग्रा बिफाननि EM रन्जित बसुमतारी सारखौहाय जोंहा पृथ्वीराज नारायण देब मेसा लाइभ प्रुफ लाजि फोनांदों स' अब्ला नोंथांमोना थारैनो बुजिबाय बिनि बेलायाव नोंथांमोना मा कमेन्ट खालामो हरो नोंथांमोना कमेन्टनि गेजेरजों फोरमायहर अब्ला रायजोफोर आङो दिनैनि भिडिअखौ बेखिनियावनो फोजोबबाय भिडिअखौ मोजां मोनदोंब्ला लाइक आरो चेनेलखौ मोजां मोनदोंब्ला साबस्क्राइब